Hello everyone and welcome to my YouTube channel. কেনে খবৰ আপোনালোকৰ? মোৰ ভালে আপোনালোকৰ কিবা আপোনালোকৰ ভালেই চাগে। আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আজি এটা বিশেষ স্থানলৈ গৈ আছো। আপোনালোকে চাই থাককচোন। আৰু বৰ্তমান এতিয়া ৰাতিপুৱা 4:30 বাজে। বাৰু চাই থাকক। ফাইনালি আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। বৰ্তমান 4:30 বাজিলে ওলাওঁতে কওঁতে অলপ দেৰি হৈ গ'ল মানে। এতিয়া 4:30 বাজিছে। पूरा माने अंधारे হৈ আছে গাড়ী ইমান নাই ফাস্ট যাব পাৰিম আৰু বলক ৰাতি পুৱাই গ'ল মানে অলপ শুই দিলো গমেই নাপালো ৰাতি কেনেকৈ পুৱালে এইটো কি বস্তু কোনোবাই যদি জানে তেনেহলে কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন কি বস্তু কিমান এটা দীঘল চাও কিমান এটা ডাঙৰ দীঘল আছে ৰাস্তা চাও কি মজা ৰাস্তা বনাই থৈ দিছে আৰু মানে গাড়ী চলাব বৰ মজা লাগে আৰু লগতে পাহাৰ ভিউটো চাও এটা সুন্দৰ ভিউ আহিছে মাদুৰাই ইয়াৰ পৰা আৰু 255 কিলোমিটাৰ আছে চালক সাইনবোৰ্ডখন Look at the view so beautiful চালক সানৰাইজ হৈছে আৰু কি ধুনীয়াকৈ এটা বৰ্তমান 6টা বাজিছে আৰু লগতে পাহাৰখন চাওক কি মস্তিকে আহিছে বাৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাককচোন আৰু কোনোবা যদি নতুন তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাৰিব লগতে বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বিশেষকৈ ৰাস্তাবিলাক বৰ ধুনীয়াকৈ বনাই থৈ দিছে দেই এই কয়লা ৰাস্তাটো এনেও ভালেই গাড়ী চাড়ী চলাই ভালেই লাগে তাতে আকৌ পুৰা মাজে মাজে ফুলখিনিও ধুনীয়াকৈ কাটি কৰি থৈ দিছে কিমান এটা ধুনীয়া লাগিছে আমাৰ কাষেৰ এইখন বোলে কাবেৰী নদী বৈ গৈছে তাতে আগত অলপ ৰখিব পৰা জাগা আছে তাতে ৰখি পেলাই আপোনালোক দেখাই আছো চাই থাকক ভিডিঅ'টো কার এটনো நல்லா এনজয় பண்ணோம் இப்படி பேஷண்டா படுத்து இருக்க கார்ல எடுத்து வரது பஸ்ல உட்கார்ந்து வந்துக்கலாம் மாஞ்சே
এয়া মন্দিৰত কিবা পাতিছে পূজা কৰিছে বেন বজাই টকৰা 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 কাবেৰী নদী যদি কোনোবা দেখায় না কাবেৰী নদী বা নামটো শুনিছে তেতিয়াহ'লে চাই লওক কাবেৰী নদী এইজন দেখিছে হাতীৰ ওপৰত উঠি আছে এইজন এজন ৰজা হয় এই ৰজাজনে মানে ওচৰে পাজৰে বহুতখিনি কাম কৰি থৈ গৈছিল যেনে ডেম টেম্পুল এনে কিবা কিবি বহুত বস্তু বনাই থৈ গৈছিল তেওঁৰ নামত এতিয়াও আছে কমচে কম 1000 বছৰ পুৰণা মন্দিৰ আছে ওচৰে পাজৰে ইমান নাজানো নামবিলাক হ'লেও সেইটো মানে হাতীত উঠি পুৰা হেৰি বনাইছিলে ৰজাই মানে পানীৰ হেৰি বনাইছিলে ডেমটো কাৰিগাল এইটো মানে এটা ৰজাই বনাইছিলে মানে গোটেই হেৰি এই এৰিয়াটো আকৌ এইখিনি ডেম আছে বোলে ডেমো চাবলৈ আহিছোঁ পুলিচ চব আছে ইয়াত বাইদেউ আইচক্ৰীম খাই খাই লওক আইচক্ৰীম খাব খাই দিয়ক এইফালে আহিব হ্যাঁ Lola rupa. চনতে প্ৰতিষ্ঠা হৈছিলে চব মানে মানুহ আহি আছে চাবলৈ कैमरा जिमा फोटो कैमरा सेल्फी ले ला सेल्फी 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 ले लो जो फोटो में इसके लगा ये तो मंदिर ऐसे ढंगों का पटियाजी भी এইফালে গৈ আছে লাহে লাহে অলপ অলপ এইফালে পানীটো কম এইফালে পানীটো বান্ধি থৈ দিছে হা পানীটো বান্ধি থৈ দিছে ক'ত নামিব পাৰে ক'ত ক'ত মানুহবোৰ নামিবলৈ গৈছে ন তাতে তল ইপিনে
না অলপ অলপ এৰি ধৰিছে ন গোটেই এৰি দিলে মানে পুৰা ফুল হৈ যাব পানী ইয়াত সেইকাৰণে অলপ অলপ এৰিছে হা চলি আছে মানে মানে আইচক্ৰীমটা খাই দিলোঁ মানে এইফালে চাব হা তললৈ পানীখিনি কেনেকৈ গৈ আছে কি ধুনীয়া লাগে চাবচোন हाँ ओह पूरा पानी का स्टाइल ऑफ ए यार इपने अभी आई पने और तुमने कोई ना सब दोई जा हां इपने पर नमी पने हां तू कहां गाड़ी है दोईला दुबी मामा Oh my god पानी परिले रे बोल ना कैसे जाबो गो हाँ हाँ বেছি দ নহয় চাগে ভয় কৰা নাই কিন্তু মানে সদায় হেৰি কৰি থকা অভ্যাস আছে কম স্পীড গৈ আছে পানীটো কাবেৰী নদী এইটো কি বুলি কয় এইটো যেন আধা আধা এৰি দিয়ে কিয় কাৰণে এই পানী যেন এনেকৈ এৰি দিয়ে সেইফালে বেছিকৈ ৰখা এইফালে কমকৈ দিয়ে মানে গোটেইখিনি এৰি দিলে ক'ৰবাত বানপানী হৈ যাব পাৰে সেয়া এই নামিব পাৰিব নহয় সেয়া ষ্টেপ থকা দেখা নাই ফাইনেলি ইয়াৰ পৰা ওলাই দিওঁ আৰু নহ'লে মেইন জেগা পাবলৈ দেৰি হ'ব এইবিলাক ধান মানে চাপৰ মানে কমচে কম 1.5 ফুটমান হ'ব 1.5 ফুটতে মানে ধান লাগিলেই পকিলেই চাওক পকিলেই আমাৰ অসমৰ নিচিনা নহয় ইয়াত মানে পূৰা হাইব্ৰিড মানে কোৱালে মানে 1.5 ফুটমান হয় আৰু কাটিব পৰা হৈ আছে কাটিব চাগে আৰু 15-20 দিনৰ পিছত ধুনীয়া লাগিছে কিন্তু ধানটো কি ধান নাজানো আমি আহি এটা পণ্ডিমধি বেচিলিকা চাৰ্চ পালেহি তাতে অলপ সোমাওঁ 20 টাকা দি আৰু 20 হে এটা চাৰ্চ কিমান চাই লওক পূৰা মানুহ আছে আহি আছে মানুহবিলাক এতিয়া ইমান মানুহ নাহে সেইবিলাকত বেছিকৈ আহে
ফাইনেলি আমি পণ্ডিমধা বেচিলিকাৰ পৰা ওলাই আহিছোঁ এতিয়া ডাইৰেক্ট ভেলেংকানি যাম আৰু நாங்க வேளாங்கண்ணி கோயிலுக்கு போறதுக்கு வந்தோங்க அப்படியே பூண்டி கோயில் பார்த்தோங்க கல்லணை டேமுக்கு போனோங்க ரொம்ப நல்லா இருக்குது வேளாங்கண்ணி கோயில்ல போயிட்டு அன்னைக்கு ஒரு நாள் அங்க இருந்துட்டு நாளைக்கு திருப்பி வருவோங்க পাম আৰু আমি আৰু বেছি নহয় 1.5 ঘণ্টা 2 ঘণ্টামান লাগিব ভিডিঅ'টো চাই থাকক কেনেকুৱা লাগে ক'ব চাওক এই ধানবিলাক ৰুইছে আৰু 3 মাহমানৰ পিছত লাগিব চাগে আৰু 3 মাহ নালাগে নহয় 1.5 মাহ 2 মাহমানলৈ লাগিব চাগে আৰু চবফালে ধান লগাইছে চাওক মানে অকণো খালী জেগা নৰখায় মানে ইটোৰ পিছত সিটো কৰিয়ে থাকে আৰু বেছি নাই আৰু আৰু 61 কিলোমিটাৰ আছে পামগৈ আৰু ভেলাংকানি এতিয়া 61 কিলোমিটাৰ আৰু 1.5 ঘণ্টা নালাগিব 1 ঘণ্টা 10 মিনিটত পাই যাম আৰু বলক গৈ থাকোঁ আমাৰ মানুহবিলাক মানে পুৰা সুস্থ হৈ গৈছে মানে মাইনা দাদা লগতে বাইদেউ পুৰা সুস্থ হৈ গৈছে মানে আৰু লগতে আমাৰ আনা পুৰা ধুনীয়া গাড়ী চলাইছে ৰাতিপুৱা 4টা বজাৰ পৰা চলাই আছে ভালে চলাইছে বাৰু এতিয়ালৈকে কোনো প্ৰব্লেম নাই আৰু ৱেলকাম টু ভেলাংকানি আৰু 35 কিলোমিটাৰ আছে আৰু আধা ঘণ্টা 40 মিনিটমান লাগিব আৰু বলক ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাই থাকক
Welcome to Velankanni. প্ৰথমে ৰুমটো লৈ ল'ম, ৰেষ্ট কৰিম, তাৰপিছত ওলাই যাম আৰু। Picnic, Kerala, Maryland, size view. सब मने होटल मने बिलक होटल सी गेट सब होटल है होटल ফাইনেলি পাই গ'লোহি ৰুম বুক কৰিলোঁ 1000 টকা ল'লে এতিয়া আহি আছোঁ ৰুমৰ ওচৰলৈ ৰুম বিচাৰি এই চাই লওক ইমান ডাঙৰ চাওক এটাই নহয় বহুত আছে গৈ আছোঁ ৰুমত লগ হ'ম ফাইনেলি ৰুম পাই গ'লোহি ৰুমত অলপ ৰেষ্ট কৰি ওলাই যাম আৰু নেক্সট ব্লগত আপোনালোকৰ লগত লগ হ'ম ভিডিঅ'টো ভাল লাগে তেনে লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে যদিহে নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ আজিলৈ বাই বাই